নমস্কাৰ ক্ৰিকেটৰ ইতিহাসত এজন 14 বছৰীয়া সুপাৰষ্টাৰ বৈভৱ সূৰ্যবংশী বিহাৰৰ এখন সৰু গাঁৱত জন্ম লাভ কৰা 2011 চনত জন্ম লাভ কৰা এই 14 বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে যোৱাকালি IPLৰ দৰে এখন ৱৰ্ল্ড ক্লাছ টুৰ্ণামেণ্টত যোৱাকালি ৰিয়ান পৰাগৰ অধিনায়কত্বত হোৱা এখন মেচ গুজৰাটৰ বিৰুদ্ধে হোৱা এই মেচখনত সূৰ্যবংশীয়ে 35টা বলত 100 ৰান কৰি এক ৱৰ্ল্ড ৰেকৰ্ড ৰাখিবলৈ সক্ষম হৈছে যিটো বয়সত হয়তো আপুনি বা মই এখন ক্ৰিকেট খেলা খেলিবৰ বাবে ঘৰৰ পৰা পলাই গৈছিলোঁ বা এপাত বেট কিনিবৰ বাবে বহুত জোৰ জবস্তি কৰিছিলোঁ ঘৰৰ পৰিয়ালত সেই বয়সতে এই সূৰ্যবংশীয়ে সকলোৰে সপোন পৃথক কৰি তুলিলে সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিলে সকলো বিশ্বতে তেওঁৰ বিষয়ে চৰ্চা হৈ পৰিল আৰু ৰাতিৰ বিষয়ত ভিতৰতে তেওঁ হৈ পৰিল ছুপাৰষ্টাৰ এই বৈভৱ সূৰ্যবংশীয়ে যিটো ক্ৰিকেটত যিটো 100 কৰিলে যোৱাকালি সেই 100টোই কেৱল 100 নহয় সেইটোৱে এটা ৱৰ্ল্ড ৰেকৰ্ড ৰক্ষা ৰাখিল IPLৰ দৰে ৱৰ্ল্ড টপ ক্লাছ এটা টুৰ্ণামেণ্টত ফাৰ্ষ্টেজ 100 কৰা প্ৰথমজন ভাৰতীয় হৈ পৰিল এই 14 বছৰীয়া সূৰ্যবংশী আৰু দ্বিতীয় গোটেই ৱৰ্ল্ডৰ দ্বিতীয়জন খেলুৱৈ হৈ পৰিল আৰু ক্ৰিছ গেলৰ পিছতে তেওঁ দ্বিতীয়জন খেলুৱৈ হৈ পৰিল এই ফাৰ্ষ্টেজ 100 কৰা সূৰ্যবংশী 14 বছৰীয়া সূৰ্যবংশী আনকি ক্ৰিকেটৰ লিজেণ্ড যাক গড বুলি কোৱা হয় শচীন তেণ্ডুলকাৰেও সেই 14 বছৰীয়া সেই ল'ৰাজনৰ সেই কিশোৰজনৰ সেই টেলেণ্টটোক এপ্ৰিচাইট কৰি পেলাই এটা টুইট কৰিও তেওঁ শুভেচ্ছা জনাই দিয়ে সেই সূৰ্যবংশীক যে তেওঁ কয় যে এটা ষ্টাৰ বনিবলৈ গৈ আছে আমাৰ ভাৰতৰ ক্ৰিকেট ইতিহাসত 14 বছৰীয়া এই সূৰ্যবংশীয়ে যিটো টপ ক্লাছ ক্ৰিকেট যোৱাকালি খেলিলে যিটো কম বয়সতে হয়তো ৱৰ্ল্ডৰ কোনো এনেকুৱা নাছিল তেওঁ যিটো বিহাৰৰ এখন সৰু গাঁৱৰ পৰা ওলাই আহি এইটো ৰেকৰ্ড কৰিলে তাৰ বাবে সকলোৱে তেওঁ এতিয়া বৰ্তমান তেওঁ কি কৰি আছে শুভেচ্ছা জনাই আছে তেওঁৰ সেই টেলেণ্টক সকলোৱে বৰ্তমান চিনি পাবলৈ ধৰিছে আৰু তেওঁৰ এই টেলেণ্টটোত তেখেতৰ হাৰ্ডৱৰ্ক তেখেতৰ একাগ্ৰতা যিটো আছে তাৰ লগতে কিন্তু তেখেতৰ পৰিয়ালৰ সম্পূৰ্ণ ছাপোৰ্ট আছে পৰিয়ালৰ বাবে এই তেওঁ প্লাছ তেওঁ এই কম বয়সতে আগবাঢ়ি আহিব পাৰিছে ক্ৰিকেটৰ এই পৃথিৱীখনলৈকে তেখেতৰ এই ৰেট ৰেচ যিটো আছে ৰেট ৰেচ সকলোৱে যিটো ৰেচত যায় সেই ৰেচত নাযায় নিজৰ প্ৰতিভাটো চিনাক্ত কৰি যেনেদৰে বাহিৰলৈ উলিয়াই আনি ৱৰ্ল্ডক দেখাই দিছে তাক বাবে সকলোৱে তেওঁক বৰ্তমান শুভেচ্ছা জনাইছে তেওঁৰ টেলেণ্টক চিনাকি পাই তেওঁক চেলুট জনাব ধৰিছে তেওঁৰ দৰে সকলোৱে যদি ৰেট ৰেচত নাভাগি তেওঁ ওলাই আহিব পাৰে তেনেদৰে নিজৰ প্ৰতিভাটো উলিয়াই আনিব পাৰে তেন্তে ৱৰ্ল্ডেই হৈ যাব সকলোৰে বাবে এখন ডাঙৰ প্ৰতিভাৰ স্থান তেওঁ যিদৰে ওলাই আহিছে সেই তেওঁ নিজৰ ক্ৰিকেটটো লৈ সেই কম বয়সতে সেই যি পখিলা খেলা বয়স বুলি কোৱা সেই বয়সতে তেওঁ ৱৰ্ল্ডৰ ৰেকৰ্ড ৰাখিছে তাৰ বাবে তেখেতে আচলতে সম্পূৰ্ণ সেই শুভেচ্ছাটোৰ যোগ্য হৈ পৰিছে এনেদৰে এই ভিডিঅ'টো মই সৰু ভিডিঅ' এটা বনাইছোঁ তেওঁৰ সেই শুভেচ্ছাটো জনাই তেওঁক এই ভিডিঅ'টোৰ এই 14 বছৰীয়া ছুপাৰষ্টাৰজনৰ যে এই ভিডিঅ'টো যাৰ উদ্দেশ্যটো এইটোৱে যে সেই ৰেড ৰেচত নাভাগি যে তেওঁ কেনেদৰে প্ৰতিভাটো উলিয়াই আনি নিজকে প্ৰতিষ্ঠা কৰিলে তাৰ বাবে তেখেতক চেলুট আৰু তেওঁৰ ৰাজস্থান টীমটো তেওঁ লৈছিল IPLৰ অকশ্যন যি হয় সেই ছেপ্টেম্বৰ মাহত অকশ্যন হয় তেখেত IPLৰ অকশ্যনত ৰাজস্থানে কিনিছিল আৰু তাৰ বাবে তেখেতে নিজৰ প্ৰতিভাটো দেখা পালে সেই প্ৰতিভাটো এখন মঞ্চ পালে সেইবাবে তেখেতে ৱৰ্ল্ডক দেখাই দিলে তেওঁ নিজৰ টেলেণ্ট এনেদৰে যদি সকলো ৰেড ৰেচত নাভাবি নিজৰ প্ৰতিভাটো দেখাব পাৰে আৰু তেওঁৰ দৰে এখন মঞ্চ পায় তেতিয়াহ'লে সকলোৱেই এই পৃথিৱীত জিলিকি উঠিব এই সৰু ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো তেনেকুৱাই সেইটোৱেই সেই ছুপাৰষ্টাৰজনক যে সকলোৱে চিনি পালে সেই বৈভৱ সূৰ্যবংশী ছুপাৰষ্টাৰজন ৰেড ৰেচত নাভাগি সকলো যোৱা ৰাস্তাৰে নাযায় নিজৰ পৃথক ৰাস্তাৰে ওলাই আহি কেনেদৰে ৱৰ্ল্ডক দেখুৱাই দিলে তেওঁৰ সেই প্ৰতিভা শুভেচ্ছা জনাইছোঁ তেখেতলৈ আৰু সকলোৱে এনেদৰে যদি ওলাই নিজৰ প্ৰতিভাটো বিকশিত কৰিব পাৰে তেনেহ'লে ৱৰ্ল্ড হৈ পৰিব নিজৰ প্ৰতিভাস্থলৰ স্থান ধন্যবাদ